মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এটি নতুন ক্লাছলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি গতি চেপ্টাৰটোৰ একেবাৰে শেষৰটো টপিক সুষম বৃত্তীয় গতি অৰ্থাৎ ইউনিফৰ্ম সাৰ্কুলাৰ মোশনৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াতে আমি আলোচনা কৰিম সুষম বৃত্তীয় গতি বা ইউনিফৰ্ম সাৰ্কুলাৰ মোশন কোনবিলাক হয়, ইউনিফৰ্ম সাৰ্কুলাৰ মোশনত গতি কৰা বস্তু এটাৰ বেগৰ প্ৰকাশ ৰাশিটো কি হয় আৰু আমি আমাৰ দৈনন্দিন জীৱনত ক'ত সুষম বৃত্তীয় গতি দেখা পাওঁ আৰু সুষম বৃত্তীয় গতিত গতিশীল বস্তু এটাৰ গতিৰ দিশ কি হয় সেই ধৰণৰ কথাবিলাকৰ বিষয়ে আজি আমি আলোচনা কৰিম। ঠিক আছে, এতিয়া পোনপ্ৰথমতে চোৱা, তোমালোকে দেখা পোৱা ফিল্ডত এথলেটিক্সবিলাকে দৌৰা তোমালোকে দেখা পোৱা হয়নে? এক্সাম্পল হিচাপে ধৰি লোৱা এইখন এখন ফিল্ড, এইখন এখন দৌৰ খেলা ফিল্ড। ইয়াতে ধৰা এজন এথলেটিক্সে দৌৰবিদ এজনে দৌৰা আৰম্ভ কৰিছে ইয়াতে, তাৰ পৰা সি এফালে গৈছে হ'ল। এতিয়া এইফালেদি গৈ কি কৰিব, এইখিনিতে সি আকৌ এফালে ঘূৰিব, আকৌ এফালে আহি এফালে ঘূৰিব, আকৌ এফালে আহি এনেকৈ ঘূৰিব, এনেকৈ সি ইয়াতে পাক মাৰি থাকিব আৰু ইয়াতে তাৰ কেইবাৰ গতিৰ দিশ সলনি হৈছে। এইখিনিৰ পৰা এফালে যাওঁতে তাৰ গতিৰ দিশ সলনি হোৱা নাই, ধুনীয়াকৈ গৈ আছে, কিন্তু এইখিনিতে তাৰ সলনি হ'ল, ইফালে এটা মাৰিলে, এইখিনি এবাৰ ঘূৰিলে, এইখিনিতে দুবাৰ ঘূৰিলে, এইখিনিতে তিনিবাৰ ঘূৰিলে, এইখিনিতে চাৰিবাৰ ঘূৰিলে, অৰ্থাৎ তাৰ গতিৰ দিশ পৰিৱৰ্তন কেইবাৰ হ'ল, চাৰিবাৰ। এতিয়া একেটা বস্তুকে যদি আমি এইখিনিলৈ যদি ৰিপ্লেচ কৰি দিওঁ, বস্তুটো এনেকুৱা যদি কৰি দিওঁ, এনেকুৱা ধৰণৰ যদি কৰি দিওঁ, তাৰমানে যদি বস্তুটো এনেকুৱা কৰি দিওঁ, যদি ফিল্ডখন এনেকুৱা ফিল্ডখনৰ আকৃতি যিটো এনেকুৱা ধৰণৰ কৰি দিলোঁ, তেতিয়া কি হ'ব, সি ইয়াত এবাৰ দিশ সলনি কৰিব, ইয়াত এবাৰ, ইয়াত এবাৰ, ইয়াত এবাৰ, ইয়াত এবাৰ, ইয়াত এবাৰ। এইখিনিতে তাৰ চিধা চিধি গৈ আছিলে, এইখিনিতে দিশ সলনি কৰিব লগা হ'ল, আকৌ চিধা চিধি গৈ আছে, এইখিনিতে দিশ সলনি কৰিব লগা হ'ল, আকৌ আহি আছে এইখিনিতে দিশ সলনি কৰিব লগা হ'ল। এনেধৰণে দৌৰবিদজনে ছবাৰ তাৰ গতিৰ দিশ সলনি কৰিব লগা হ'ল। তাৰপিছত যদি আকৌ এইখিনিতে যদি ব্ৰেক কৰি দিয়া, আকৌ এইখিনিত যদি এনেকুৱা কৰি দিয়া, আকৌ যদি এইখিনিত এনেকুৱা কৰি দিয়া হয়নে, এনেদৰে যদি বগাই যোৱা, তেতিয়াহ'লে তাত কি পাবা, আকৌ এনেকুৱা এনেকুৱা পাবা, এনেকুৱা এনেকুৱা পাবা, এনেকুৱা এনেকুৱা, এনেকুৱা এনেকুৱা, আকৌ তাৰ মানে বাহুৰ সংখ্যা বাঢ়ি গ'ল। বাহুৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে এই পইণ্টবিলাকৰ সংখ্যা বাঢ়ি যাব আৰু পইণ্টবিলাকৰ সংখ্যা যিমানে বাঢ়ি গৈ থাকিব, তাৰ কি হ'ব, সেই পইণ্টবিলাকত তাৰ গতিৰ দিশ সলনি কৰিব। সেই যিটো গতিত গৈ আছে সেই গতিটোৰ দিশ সলনি কৰিব। ঠিক আহি 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 এনেকুৱা যিমানে বাঢ়ি বাঢ়ি গৈ থাকিব, অৱশেষত কি হ'ব, এনেকুৱা এটা পজিশ্যন পাবা, যিটো পজিশ্যন হ'বগৈ এনেকুৱা ধৰণৰ, এনেকুৱা এটা শ্বেপ অৱশেষত পাবাগৈ। গতি যেতিয়া কৰি থাকিব, মানে এই বিন্দুবিলাকৰ সংখ্যা যেতিয়া বঢ়াই বঢ়াই আহি থাকিবা, বাহুৰ সংখ্যা বঢ়াই বঢ়াই গৈ থাকিবা, এটা সময়ত এনেকুৱা এটা শ্বেপ পাবা, য'ত বস্তুটোৰ গতিৰ দিশটো এটা বৃত্তাকাৰ পথ হ'বগৈ, বৃত্তৰ দৰে এটা পথ হ'ব। এই যে গতিৰ দিশবিলাক সলনি হৈ আছে মানে কি, গতিৰ দিশ সলনি হৈ আছে মানে কি হৈ আছে, বস্তুটো ত্বৰিত হৈ আছে, গতিৰ পৰিৱৰ্তন হৈ আছে। গতিৰ দিশ সলনি হোৱাৰ লগে লগে গতিৰ পৰিৱৰ্তন নহ'ব জানো? চ' গতিৰ পৰিৱৰ্তন হোৱাৰ লগে লগে আমি কি কওঁ, বস্তুটো ত্বৰিত হৈ আছে। ঠিক আছে, এতিয়া যেতিয়া এজন দৌৰবিদে বা যিকোনো বস্তুৱে, আমি দৌৰবিদ বুলিয়ে কৈ লওঁ, দৌৰবিদ এজনে যেতিয়া এটা বৃত্তাকাৰ পথত বা এনেকুৱা সৰহভুজীয় পথত, যেনেকুৱা পথতে নহওক, যেতিয়া গতি কৰে, যেতিয়া তাৰ গতি স্থিৰভাৱে গতি কৰি থাকিব, তেতিয়া তাৰ গতিৰ পৰিৱৰ্তন মূল কাৰণটো কি হ'ব? গতিৰ যিটো স্থিৰ যদি বেগ এটাত সি গতি কৰি আছে, তেতিয়াহ'লে সেই স্থিৰ বেগটোৰ পৰিৱৰ্তনৰ মূল কাৰণটো কি হ'ব জানানে? এই বিন্দুবিলাক, অৰ্থাৎ গতিৰ দিশৰ পৰিৱৰ্তন। দিশৰ পৰিৱৰ্তনে তাক কি দিছে, বেগৰ পৰিৱৰ্তন আনিছে। গম পালানে? গতিকে এতিয়া আমি গম পালোঁ যে বস্তু এটা যেতিয়া বৃত্তীয় পথ এটাত গতি কৰি থাকে, তেতিয়াহ'লে তাৰ কি হয়, প্ৰত্যেক সময়তে কি হয়, তাৰ দিশৰ পৰিৱৰ্তন হৈ থাকে। এই যেতিয়া বৃত্ত পালা, বৃত্তত কি হয়, এনেকুৱা বাহুবিলাক যে আমি পাইছোঁ, এইবোৰ যে পাইছোঁ, তেনেকুৱা ইয়াৰ এটা এটা বিন্দু যে তেনেকুৱা সোমাই আছে বাহুবিলাক,
এটা এটা বিন্দুত তেনেকুৱা বাহুবিলাক সোমাই আছে গতিকে কিমান সৰু হৈ গৈছে তাৰমানে প্ৰত্যেকটো বিন্দুতে তাৰ গতিৰ পৰিৱৰ্তন ঘটিছে গম পাইছানে সেইকাৰণে এতিয়া সুষম বৃত্তীয় গতিৰ ডেফিনেশ্যনটো কি বুলি ক'ব জানানে যেতিয়া এটা গতিশীল বস্তুৱে বৃত্তাকাৰ পথত সুষম দ্ৰুতিৰে গতি কৰে সুষম দ্ৰুতিৰে যেতিয়া এটা বৃত্তাকাৰ পথত গতি কৰিব তেতিয়া বস্তুটোৰ গতিটো কি বুলি কয় সুষম বৃত্তীয় গতি বুলি কোৱা হয় বৃত্তাকাৰ পথ এটাত সুষম দ্ৰুতিৰে গতি কৰে ইয়াতে দ্ৰুতি বুলি কৈছে কাৰণ ইয়াৰ প্ৰত্যেক সময়তে দিশৰ পৰিৱৰ্তন হৈ আছে আৰু দিশ আহিলেহে দ্ৰুতিৰ লগত যেতিয়া দিশ আহিব তেতিয়াহে বেগ হ'ব তো প্ৰত্যেক সময়তে তাৰ দিশ সলনি হৈ আছে সেইকাৰণে কৈছে যে সুষম বৃত্তীয় গতি মানে কি গতিশীল বস্তু এটা যেতিয়া এটা কি হয় সুষম দ্ৰুতিৰে গতি কৰে বৃত্তাকাৰ পথত সুষম দ্ৰুতিৰে গতি কৰে তেতিয়া বস্তুটোৰ গতিক সুষম বৃত্তীয় গতি বুলি কোৱা হয় এতিয়া আমি চাওঁ যে সুষম বৃত্তীয় গতিত বস্তু এটাৰ বেগৰ প্ৰকাশ ৰাশিটো কি হ'ব তাকতো বেগ লাগিব ন বেগ নহ'লে কেনেকৈ হ'ব বস্তু এটাই যদি সুষম বৃত্তীয় পথত গতি কৰি থাকে তেতিয়াহ'লে তাক আমি বেগ কেনেকৈ উলিয়াম বেগৰ প্ৰকাশ ৰাশিটো কি হ'ব ধৰি লোৱা এইটোৱে হ'ল এটা বৃত্তীয় পথ আৰু ইয়াৰ ধৰা ব্যাসাৰ্ধটো হ'ল r এতিয়া আমি জানো যে r ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিধি কি হয় পৰিধি মানে এইটো এই পৰিধিটো কি হয় পৰিধি টুৱাইছ পাই r পৰিধিৰ ফৰ্মুলাটো হ'ল টুৱাইছ পাই r আৰু ইয়াত r হ'ল বৃত্তটোৰ ব্যাসাৰ্ধ এতিয়া তোমালোকৰ যিটো বেগৰ যিটো প্ৰকাশ ৰাশি হ'ব বেগৰ প্ৰকাশ ৰাশিটো কি হ'ব জানানে বেগটোক আমি v ৰে লিখোঁ v ইকুৱেল টুৱাইছ পাই r বাই t ইয়াতে t হ'ল সময় t সময়ত বস্তুটোৰ বেগৰ প্ৰকাশ ৰাশি কি হ'ব টুৱাইছ পাই r বাই t এইটো তোমালোকে মনত ৰাখিব লাগিব যেতিয়া তোমালোকে ব্যাসাৰ্ধ জানিবা সময় জানিবা বৃত্তাকাৰ পথটোৰ ব্যাসাৰ্ধ আৰু যেতিয়া সময় তোমালোকক দিয়া থাকিব তেতিয়াহ'লে তোমালোকে কি উলিয়াব পাৰিবা বস্তুটোৰ বেগ নিৰ্ণয় কৰিব পাৰিবা v ইকুৱেল টুৱাইছ পাই r বাই t এই প্ৰকাশ ৰাশিটোৰ সহায়ত হ'ব এইটো প্ৰকাশ ৰাশি তোমালোকে মনত ৰাখিব লাগিব এইটো প্ৰকাশ ৰাশিৰ সহায়ত তোমালোকৰ অংক আহিব সুষম বৃত্তীয় গতিত গতিশীল বস্তু এটাৰ বেগৰ প্ৰকাশ ৰাশিটো হ'ল টুৱাইছ পাই r বাই t ঠিক আছে এতিয়া চোৱা আমি যেতিয়া কৈছিলোঁ যে বস্তুটোৱে বৃত্তাকাৰ পথত যেতিয়া গতি কৰি থাকে তেতিয়া প্ৰত্যেক মুহূৰ্ততে তাৰ দিশৰ পৰিৱৰ্তন হৈ থাকে এতিয়া তোমালোকৰ ডে টু ডে লাইফত যদি তোমালোকে বিচাৰি চোৱা কেনেকুৱা ধৰণৰ এক্সাম্পল এখন হাতত এডাল ৰছী লৈ ৰছীডালৰ আগত যদি তোমালোকে এটা শিলগুটি মেৰিয়াই লৈ এনেকৈ যদি ঘূৰাই থাকা তাৰ কেনেকুৱা গতি হ'ব চাবাচোন এনেকুৱা ধৰণৰ গতি হ'ব এনেকুৱা ঘূৰি থাকিব মাজতে এটা বিন্দু হ'ব আৰু এনেকৈ ঘূৰি থাকিব হ'ল এই যে ঘূৰি থাকে সেই ঘূৰি থকাবিলাক কি গতি হয় জানানে সুষম বৃত্তাকাৰ গতি তাতে কি হয় সুষম দ্ৰুতিত বস্তুটোৱে গতি কৰি থাকে আৰু প্ৰত্যেক মুহূৰ্ততে তাৰ কি হয় এই বিন্দুবিলাকত তাৰ হেৰি হয় দিশৰ পৰিৱৰ্তন হৈ থাকে এতিয়া আমি এনেকুৱা এই বস্তুটো যেতিয়া আঁকিছিলোঁ সৰভুজ টাইপত যেতিয়া আঁকিছিলোঁ তেতিয়া আমি কি পাইছিলোঁ এইবিলাক বিন্দুত তাৰ দিশৰ পৰিৱৰ্তন হৈছিল এইবিলাক বিন্দুত দিশৰ পৰিৱৰ্তন কোনফালে হয় যদি আমি এই বস্তুটো চোৱা যদি আমি এনেকৈ ঘূৰাই থাকোঁতে এৰি দিওঁ ধৰা এনেকৈ ইয়াতে ৰছীডাল বান্ধা আছে বলটো যেতিয়া এইখিনিৰ পৰা গৈ এইখিনি পাইছিলে এইখিনিতে এৰি দিলা শিলগুটিটো এইখিনিতে এৰি দিলা ৰছীডালৰ পৰা হাতখন এৰি দিলা তেতিয়াহ'লে সি কোনফালে গুচি যাব সিটো এৰা খাইটো কোনোবা ফালে যাব লাগিব এইখিনি পজিশ্যনত এৰি দিওঁতে সি কোনফালে গতি কৰিব আকৌ অকণমান আহি এইখিনি পজিশ্যনত এৰোঁতে সি কোনফালে গতি কৰিব আকৌ আহি পেলাই এইখিনি পজিশ্যনত যদি এৰ খাই যায় তেতিয়াহ'লে কোনফালে গতি কৰিব প্ৰত্যেক বিন্দুতে তাৰ এৰি দিওঁতে সি কোনফালে গতি কৰিব সেইটো বেলেগ হয় অ'কে এইটো কিহৰ ওপৰত ডিফাইন হয় জানানে যে বস্তুটোৰ স্পৰ্শকৰ দিশত এৰি দিয়াৰ পাছত যেতিয়া শিলগুটিটো এৰ খাই যাব সি সদায় স্পৰ্শকৰ দিশত গতি কৰিব ধৰি লোৱা এইটোৱে গতি কৰি আছে ই যেতিয়া গতি কৰি আছে এনেকৈ গৈ এইখিনিতে যেতিয়া পাব এইখিনিত
ইয়াৰ প্ৰত্যেকটো বিন্দুতে স্পৰ্শক থাকে না এটা বৃত্তলৈ স্পৰ্শক কেনেকৈ থাকে এনেকৈ থাকে এইটো বিন্দুত এডালে স্পৰ্শক তেনেকৈ এইটো বিন্দুত এডালে স্পৰ্শক তেনেকৈ এইটো বিন্দুত এডালে স্পৰ্শক এই স্পৰ্শকবিলাকৰ দিশত বস্তুটোৰ গতি হ'ব অৰ্থাৎ এনেকৈ যায় বলে বস্তুটো যদি এইখিনিতে এৰ খাই গৈছে তেতিয়াহ'লে সি সদায় এইটো দিশলৈ গুচি যাব আকৌ আহি যদি এইখিনিত এৰ খাইছে তেতিয়াহ'লে এইখিনি স্পৰ্শকডালৰ দিশ কোনটো এইটো এনেকৈ যাব আকৌ আহি যদি এইখিনিতে শিলগুটিটো এৰ খাই গৈছে তেতিয়াহ'লে সি এনেকুৱা দিশত গতি কৰিব সদায় স্পৰ্শকৰ দিশত বস্তুটো ওলাই যায় মানে এনেকৈ ঘূৰি যেতিয়া এৰ খাই যাব এইখিনিত যদি গৈছে তেতিয়াহ'লে এই চিধা চিধি গুচি যাব বস্তুটো এইফালে সেই তাৰ স্পৰ্শকডালৰ দিশত গুচি যাব এনেকুৱাকৈ গতিকে এইখিনিয়ে কথা আছিলে প্ৰকাশ ৰাশিটো আমি গম পালোঁ আমি দৈনন্দিন জীৱনত ক'ত পাওঁ সেই শিলগুটিটো ঘূৰাওঁতে তাত পাওঁ চাইকেলৰ চকাটোৰ গতিটো আমি পাওঁ সেইবিলাক হ'ল দৈনন্দিন জীৱনৰ উদাহৰণ তাৰপিছত তাৰ গতিৰ বস্তুটো সুষমবৃত্তীয় গতিত গতিশীল বস্তু এটাৰ গতি কোন দিশত হয় সেই বিষয়ে আমি গম পালোঁ কোন দিশত স্পৰ্শকৰ দিশত গতিশীল বস্তুটোৰ স্পৰ্শকৰ দিশত হয় গতি গতিকে এইখিনিয়ে কথা আছিলে সুষমবৃত্তীয় গতিত ক'বলগীয়া বাকী আমি আজি এইটো ক্লাছৰ জৰিয়তে মানে এইটো পাৰ্টৰ জৰিয়তে গতি পাঠটো ইমানতে সমাপ্ত কৰিছোঁ আৰু কিবা সুধিবলগীয়া থাকিলে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিবা আৰু ইয়াৰ পিছত আমি পৰৱৰ্তী অধ্যায়সমূহলৈ আগবাঢ়িম গতিকে আজিলৈ ইমানতে সমাপ্ত হৈছে